তো গাড়ী নখাৰিছো কি পালো গম নাপাওঁ বুল্লত পালো বোলে ন কি পালো চিনি নাপাওঁ গাইছ মানে কি কম আৰু তো হাই গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই চেনেল। তো গাইজ আজি গুৱাহাটীলৈ যাই আছোঁ, মানে আগত বাছ ৰখি আছে। তো মোৰ লগৰ ল'ৰাজন বন্ধুজন আহি আছে আব্দুল। তো বলক তালৈকে যাওঁ, গাড়ীত উঠোঁ। তো গাইজ এইটো মোৰ চিট, এইটো আব্দুলৰ। তো আজি এইখন বাছতে যাম, তো মজা লাগিব আজি। তো সি আহি পোৱা নাই বৰ্তমান। তো গাইজ এইখন গাড়ীত যাম। তো মোৰ লগৰজন আহি আছে, আগত আছে। গাড়িতে আহি পালো। আব্দুল কেনে খবৰ? কি কি কৰি আছা তোৰ? মাছ মাছ কি মাছ? গেৰা লোকেল গেৰা লগা। তো গাইছ গাড়ী আধা ৰখাই থৈ দিছে। গুৱাহাটীতে মানে গাঁৱত আছোঁ। তো গাইছ মই অলপ চব্জি লেখা তো জানো দেখা ঠান্ডা লাগছে পিছি উঠুন। যাইছোঁ বৰ্তমান, বেয়া চৰ্দি লাগছে। তো গাড়ী নখাৰিছোঁ বৰ্তমান, কি পালো গম নাপাওঁ। বুল্লত পালো বোলে ন কি পালো চিনি নাপাওঁ গাইছ মানে কি কম আৰু মানে আমি ডাইৰেক্ট যাম গুৱাহাটীখন চিনি এইগিলা চিনি নাপাওঁ। আমি গুৱাহাটী চব চিনি পাওঁ। তো এতিয়া যাই আছোঁ আৰু অলপ সময় হেৰি ল'লোঁ, মোৰ বেয়া চৰ্দি লাগিছে, মাথাটো বিষাই আছে। চব লগ যাই থাকোঁ। বাইদেউ গম কৈছে মাৰিব পাব। তো গাইছ শৰাইঘাট পালোঁ, অলপ আছে মানে মই অলপ শুই আছিলোঁ, চৰ্দিও লাগিছে অলপ, আৰু কি বুলি কয় বমি হোৱা নাই, মানে বমি লাগিছিল। তো অলপ শুই আছিলোঁ। তো শৰাইঘাট আহি পালোঁ। তো এইফালে পানী হেৰি ওলাই দি আছে। কেইটা বাজিলে? তো গাইছ 9টা 5 হ'ল। তো গাইছ জালুকবাৰী পালোঁৱে, কাছাৰী পল্টন বজাৰ ভাঙাঘাট। তো গাইছ আমি যাই কিনে হেৰি টাইম গণেশগুৰি লৈ আধা খালী হৈ আছে। কাঢ়ি দিলি দেখা গাইছ আপি এটা আছিল, মানে বমি কৰি আহিছে। তাতে যে খাইছে, তো মানে বমি কৰে আৰু কিছুমানে কৰে, মই কৰোঁ। মোৰ হোৱা নাই বৰ্তমান, মানে মই কেতিয়াবা হয়। এখন গাড়ী সব এছ টি চি
ASTC Assam State Transport. কি ট্রান্সপোর্ট কি Assam State Transport. Pura এবার আই না company. এই কোম্পানি নহয় তো গাইছ এতিয়া ডাইৰেক্ট যাই গণেশগুৰি যাম তো তাতে দেখাই আছোঁ তো গাইছ ঘৰলৈ গ'লোঁ আমি ঘৰলৈ যাওঁ Para amin. Ini kena waktu. তো গাইছ ঘৰলৈ পাইছোঁ ঘৰলৈ তো দেখা পালোঁ এতিয়া তই বোলে চাওক মানে এইফালে এখন শৰাই ব্ৰিজ বনাব ন তই বোলে এখন ব্ৰিজ বনাব আপোনালোকে দেখা পাইছে চাগে তো গাইছ এতিয়া নামিলোঁ তো গাইছ আহিবলৈ জাষ্ট নামিলোঁ তো এটা বেগ লৈ আছোঁ কান্ধত আৰু ওপৰত যাবি তো গাইছ ওপৰত যাব বোলে ফুট ব্ৰিজত তো এবাৰ আহোঁ তাৰপিছত ভোকো লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ৰাতিপুৱা 7টা বজাতে আহিছিলোঁ তো যাই কিনে এতিয়া কিবা খাওঁ আগে ইয়াতে যাই লওঁ মায়ে মাজত ভৰি যায় তো গাইছ ইয়াতে উঠি আছোঁ দেখা আইয়া এখন অলপ কিবা বেয়া হৈছে তো গাইছ পেলাই আৰু যাম কপিটাত লাগি যাব গাইছ এতিয়া যাওঁ এই তাতে এবাৰ কিবা খাই লওঁ চাহ তাহ তো সেইটো গাইছ পুৰি খাওঁ মই এতিয়া সোমাইছোঁ ভোক লাগছে কি পুৰি খাবি না তো পুৰি আনিব দিছোঁ আহিব এতিয়া খাই কিনে যাম তো গাইছ Puri isi. হিৰে দেওঁ তো কাইকা নাই dia ro. Lok khai pele lok pas. তো গাইছ খোৱা ক্লিয়াৰ খাই আছে খাই নাই জলদি খা Subjek kecil. চব্জি করছিল গাইছ এক্সট্রা পয়সা দিব লাগে তো গাইছ চব্জি খুঁজছিল এক্সট্রা পয়সা লাগে বলে নতুন মালকে পাবো তো দেখা তো গাইছ এতিয়া পয়সা দিও পয়সা দি গাড়ীত উঠো যাওঁ গা চা একদম বেয়া লাগছে তো গাইছ এতিয়া চাহ তাহ খালোঁ তো এতিয়া গাড়ীত উঠিম আগত ই ইফালে যাব মই ইফালে যাম তো গাইছ কালি লগ পামেই আৰু কিন্তু তথাপিতো বহুত দিন গাঁৱত একেলগে গ'লোঁ একেলগে থাকিলোঁ তো তথাপিতো আজি আৰু ই যাব ইফালে ইয়াৰ ঘৰত মই ইফালে যাম তো কেনে লাগিল মানে জাৰ্ণিটো বেয়া লগা নাই अच्छा अब नहीं चाहिए तो गाइस जाओ এতিয়া তো বাই বাই বলক মই গাড়ী
গাইজ মই আহিলোঁ এতিয়া বৰ্তমান তো সি গুচি গ'ল তো আগত যায় গাড়ীত উঠিম তো গাইজ মই তাক চশমাটো দিয়া নহ'লে পাহৰি গ'লোঁ তো চশমাটো মই পিন্ধি লওঁ গাইজ মোৰ বহুত চৰ্দি লাগি আছে তো তথাপিতো ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ আগত তো চাই থাকক ঘৰলৈ যাওঁ এতিয়া আগত গাড়ী আছে ইয়াতে তো গাইছে আগত যাই কিনে উঠিমেই ইয়াত তলত আৰু আগত তাৰে আগত তো এইগিলা কিবা কিবি বেছি আছে তো গাইজ বাছ এখন আছে আগত তো সেইখন চাই লওঁ যাই যদি পাওঁ সেইখনতে উঠিম তো যদি নাপাওঁ আৰু পিছফালে আহিব তো চাই লওঁ মই বৰ্তমান গৈ আছোঁ সেইখনতে উঠিম তো গাইজ এইখনতে উঠি লওঁ এইখন ৰখি আছে তো এইখনতে উঠি কেনে ডাইৰেক্ট যাওঁ তো গাইজ ইয়াতে নামিলোঁ তো বৰ্তমান ঘৰলৈ যাই আছোঁ ৰুমলৈ তোৰ মন গৈ দেখাই আছোঁ বহুত জাম লাগিছে আজি বৰ্তমান যাই আছোঁ বলক তো গাইজ ফাইনেলি ঘৰ আহি পালোঁ মানে ৰুম আহি পালোঁ তো এতিয়া কাপোৰ চাপোৰ খুলিলোঁ মুখ হাত ধুই আহিলোঁ তো এয়া দেউতা ডিউটি যাব ওলাইছে হাই তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই তো মই অলপ ৰেষ্ট লওঁ মানে বহুত বেয়া লাগিছে গা চা তো আজিলৈ বাই বাই